নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ যে আসাম টেট এলপি আৰু ইউপি এপ্লাই কৰোঁতে ফৰ্ম এ সকলোৱে আপলোড কৰিব লাগিব নেকি আৰু পাছিং ইয়াৰটো কোনটো দিব লাগিব। তো এইখিনি বস্তু আজি মই আলোচনা কৰিম আপোনালোকৰ লগত। বলক পিছে সময় নষ্ট নকৰি তো আজিৰ ভিডিঅ'ত যিকেইটা কুৱেশ্যন আছিল তাৰ কুৱেশ্যনৰ মই আনসাৰ দিব চেষ্টা কৰোঁ। তো ফাৰ্ষ্টত চাওক যে আসাম টেট এলপি আৰু ইউপি ব্যৱহাৰ কৰোঁতে এপ্লাই কৰোঁতে আপুনি যেতিয়া ফৰ্ম এ সকলোৱে আপলোড কৰিব নেকি, আচলতে এইটো বস্তু সকলোৱে আচলতে মই জনামতে আপলোড কৰিব নালাগে। অনলি আপলোড কৰিব লাগে যিকেইজন কেণ্ডিডেটে ধৰক মেৰিট হৈছে। এতিয়া চাওক ইয়াত দিছোঁ ফৰ্ম এ অনলি বিবাহিতসকলে আপলোড কৰিব লাগে আৰু যিকেইজনে বিবাহিত নহয় তেওঁলোকে এইটো ব্লেংক ৰাখিলেও হ'ব, ঠিক আছে। তো তাৰপিছত এই ফৰ্মত আপুনি কি কৰিব লাগে যে এডভাৰটাইজমেণ্ট যিটো নাম্বাৰ, এই এডভাৰটাইজমেণ্ট নাম্বাৰটো লিখি দিব লাগে। তাৰপিছত আপুনি কোনটো পোষ্টত এপ্লাই কৰিছে সেইটো লিখিব লাগে। তাৰপিছত আপোনাৰ যদি দুইজন সন্তান থাকে, তেওঁ দুইজন সন্তান এজন থাকিলে এজনৰ তেনেকৈ লিখি দিব লাগে। আৰু চাইল্ড যদি নাথাকে তথাপিও আপুনি ধৰক হেৰি লিখিব নালাগে, চাইল্ড লিখিব নালাগে, ঠিক আছে। তো তাৰপিছত মই আৰু এটা কুৱেশ্যন দিছিলোঁ তাত, সেই কুৱেশ্যনটো হ'ল যে আসাম টেট পাছিং ইয়াৰ কোনটো দিব। আচলতে আসাম টেট পাছিং ইয়াৰ অট'মেটিকেলি দেখায়, অট'মেটিকেলি আপোনাৰ ইয়াত শ্ব' হৈ যাব 2021। মই কিছুমান কেণ্ডিডেটে মোক এইখিনি বস্তু কৈছে তেওঁলোকে এপ্লাই কৰাৰ পিছত যে অট'মেটিকেলি 2021 দেখাই দিয়ে। তো আপোনালোকে মই ভাবোঁ যে দেৰি নকৰি, তো যিহেতু দিনো বেছি নাই, তো আপোনালোকে এইটো এপ্লাই কৰি ল'ব পাৰিব। আৰু কোনো প্ৰকাৰে যদি নেদেখায় চাওক, কিন্তু ৰিভাইজ ৰিজাল্টৰ পিছত আচলতে কিন্তু এইটো 2022 দিছে, হয় নে নহয়। তো এইখিনি মোৰ ক'ব লগা আছিল আজি। ভালে থাকক, সুস্থ থাকক, আৰু যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।